নমস্কাৰ। বহুত দিনৰ মূৰত আপোনালোকৰ লগত এনেকৈ মুখামুখি হৈছোঁ। মাজে মাজে কিছুমান দুই এটা ভিডিঅ' বা দুখনমান ফটো পঠিয়াই আছোঁ, কিন্তু এনেকৈ আপোনালোকৰ লগত যিদৰে মই কথা পাতোঁ মুখামুখিকৈ তেনেকৈ হোৱা নাই। আজি ইয়াত কিন্তু ভীষণ ঠাণ্ডা। আজি বুলি নহয়, কালি পৰহিৰ পৰা হৈছে। বৰষুণ দিয়ে ৰাতি ৰাতি অকণমান বেছি ঠাণ্ডা পৰিলে ভালো লাগে নহয়, কিন্তু বহুত বেছি ঠাণ্ডা পৰিলে কি হয়, ঘৰৰ কাম বনবোৰ কৰিবলৈ অকণ দিগদাৰ হয়। আজি মই ভাবিলোঁ নহয়, মই আজি আপোনালোকৰ লগত অকণ মুখামুখিকৈ কথা পাতিমেই। আজি আচলতে মই আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে তাৰমানে স্বৰ্ণ বৰ্ষ ভৰি দিলেহি। গতিকে তেওঁলোকে প্ৰথম শুভাৰম্ভণিটো হৈছিল এইবাৰ তেজপুৰত। তাতে ময়ো গৈছিলোঁ, যিহেতু মই লাইফ মেম্বাৰ, আজীৱন সদস্য। এনেও ভাল লাগে নিজৰ সাহিত্য সংস্কৃতি, নিজৰ জাতীয় য'ত সংস্কৃতিৰ চৰ্চা হয়, ৰক্ষা হয়, সেইবিলাক অনুষ্ঠানলৈ গৈ সঁচাকৈ ভাল লাগে নহয়। সাহিত্য সভা হওক বা সদৌ অসম লেখিকা সমাৰোহ সমিতি হওক, এইবোৰ অনুষ্ঠানে আচলতে এই যিটো মই এতিয়া ক'লোঁ ভিডিঅ'টো যে কৰিলোঁ, এইটো এটা সময়ত ইতিহাসে খুচৰিব। আমি হ'লেও বা আমাৰ পিছৰ প্ৰজন্মই বিচাৰি চাব যে তেতিয়া কোন আছিলে, সম্পাদিকা কোন আছিলে, সভানেত্ৰী কোন আছিলে, বা এই যে মই দুটামান উপাধিৰ কথা ক'ম, উপাধিনো কোনে কি পাইছিলে, সেইবিলাক বিচাৰিলে পাব। গতিকে ইতিহাস বুলি ভাবোঁ। সেইকাৰণে মই অলপ ৰাফকৈ লৈছোঁ, কিন্তু তথাপি আপোনালোকক অকণ দেখুৱাবলৈ মন গ'ল, চাব। আৰু প্লিজ কৈছোঁ, আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি থাকিব। চাওক, আহক আমি গৈছোঁ কেনেকৈ। মই অৱশ্যে প্ৰথম দিনা কাৰ্যসূচী সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকলৈ পঠিয়াইছিলোঁ। সেইটোত খুব বেছি, কাৰণ প্ৰথম দিনা কাৰ্যসূচী, এইটোত মই দ্বিতীয় দিন আৰু তৃতীয় দিনৰ কাৰ্যসূচীখিনি পঠিয়াইছোঁ। সেইদিনাখন আমাৰ নামটো নকওঁ দিয়ক, ক'ম বুলি ভাবিছিলোঁ, কাকনো উপাধি প্ৰদান কৰা হৈছে। ভিডিঅ'টো চাওক, তেতিয়া গম পালে বেছি ভাল লাগিব নহয়। মই অৱশ্যে প্ৰথম দিনা কাৰ্যসূচী সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকলৈ পঠিয়াইছিলোঁ। সেইটোত খুব বেছি, কাৰণ প্ৰথম দিনা কাৰ্যসূচী, এইটোত মই দ্বিতীয় দিন আৰু তৃতীয় দিনৰ কাৰ্যসূচীখিনি পঠিয়াইছোঁ। সেইদিনাখন আমাৰ নামটো নকওঁ দিয়ক, ক'ম বুলি ভাবিছিলোঁ, কাকনো উপাধি প্ৰদান কৰা হৈছে। ভিডিঅ'টো চাওক, তেতিয়া গম পালে বেছি ভাল লাগিব নহয়। এয়া গোটেই ৰাতিপুৱা আজি গোট খাইছে মহিলাসকল, বিভিন্ন ঠাইৰ পৰা আহিছে, গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আহিছে। আৰু এইবোৰ ব্যস্ততা, নাম ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি চাহ তাহ খোৱা চব কাৰোবাবোৰ চলি আছে। এইখিনি মহিলা ইয়াতে মই মোৰ পেহী ছোৱালী ভাৰতী দত্তক পালোঁ। ভাৰতী দত্ত বলক এতিয়া বাহিৰলৈ যাওঁ। ৰাষ্ট্ৰীয় সেৱা সংঘৰ এইখিনি ছোৱালী এনেকৈ সেৱাৰ কাৰণে আছে। পিডি কৰিছিলোঁ সেয়া গোটেইখিনি ছোৱালী কি ধুনীয়াকৈ চব ডিঙিত গামোচা লৈ লৈ আছে। থেংক ইউ। কি ধুনীয়াকৈ সজাইছে চব। এয়া মহিলাসকল ওলাই আহিছে এইফালে। বিৰাট বিভিন্ন ফটো ছেশ্যনো চলি আছে অৱশ্যে। আৰু মহিলাবিলাকক এনেকৈ দেখিলে ইমান ভাল লাগে নহয়। সেইখিনি এয়া এইফালেও মহিলাসকল আছে। এতিয়া পতাকা উত্তোলন হ'ব, তাৰ প্ৰস্তুতি হৈ গৈছে। আহিব এতিয়া, সভানেত্ৰী অহাৰ লগে লগে সেইখিনি আৰম্ভ হ'ব। এয়া স্মৃতি তৰ্পণৰ সজাইছে মহিলাসকল, ইয়াতো আছে। এইখিনিতে বেজ দিছে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যনবোৰ হৈ গৈছে ভিতৰত। এইখিনিতে বেজবোৰ দিছে, সকলোৱে বেজ লগাই লৈছে। সঁচাকৈ মহিলাসকলে এই উদ্যম দেখিলে বৰ ভাল লাগে ন। যথেষ্টখিনি মহিলা ইমান দূৰ দূৰৰ পৰা আহিছে আৰু ইমান ৰাতিপুৱাতে পাইছেহি। আচৰিত কথা, ভাল লাগিছে মহিলাসকলে এই উদ্যম দেখি। সেয়া স্মৃতি তৰ্পণ দেখিছে। এইফালে পতাকা উত্তোলন হ'ব। সেয়া ভিডিঅ' কৰি আছে এইফালে সেইজনে। এয়া বিভিন্ন টাইপৰ মহিলাবোৰ আহিছে, দেখিছে। ৰাতিপুৱাই আহি গ'ল। আজিকালি সাধাৰণতে ইমান ৰাতিপুৱাতে মানুহবোৰ গোট নাখায়। আমি বহুত মিটিঙত দেখিছোঁ পুৰুষসকলে গোট নাখায়, ইয়াতো মহিলাসকল গোট খাই গৈছে, তাকো বহুত দূৰ দূৰণিৰ পৰা, অসমৰ ইমূৰৰ পৰা সিমূৰ। ধুবুৰীৰ পৰাতো কালিয়ে আহি পালেহি, আজি আহিছে বাকীসকল। এয়া চাওক, আপোনালোকক পৰিস্থিতিটো দেখুৱাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ। সভানেত্ৰী বাইদেউ অলপ ব্যস্ত হৈ আছে। এয়া লগত বাইদেউ আছে, একদম পূৰা প্ৰস্তুতি। এইমাত্ৰ হেৰি হ'ব, পতাকা উত্তোলন হ'ব। এওঁলোক আছে, এওঁলোককতো দেখুৱাইছোঁ আপোনালোকক। এয়া গোটেই মহিলা ভৰি গৈছে। মহিলা শক্তি জিন্দাবাদ হৈছে ন মৃদু। মহিলা আজি জিন্দাবাদ, আজি মহিলা জিন্দাবাদ। বাইদেউ আজি সভানেত্ৰী ব্যস্ততা অন্ত। য'ত কোনো ভেদাভেদ নাথাকিব, য'ত সাম্য আৰু মত
মৈত্ৰীৰ বাণী থাকিব, য'ত আমি মানৱতাৰ বাণী মিলাই যাম আৰু সাহিত্যৰ মাজেদি আমি সমাজৰ সকলো প্ৰকাৰৰ উন্নতি কৰিবৰ কাৰণে আমি অহোপ পুৰুষাৰ্থ কৰিম। আপোনালোকৰ ওচৰত এই মোৰ মিনতি আৰু ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা, সেই পৰম এয়া আমাৰ সভানেত্ৰী কৈছে ন, সভানেত্ৰীক লৈ এয়া এই বাইদেউ খং উঠিছে, দেৰি হৈছে। এয়া ৰাস্তাটো ব্লক হৈ গৈছে গাড়ীৰে, বিভিন্ন গাড়ীৰে। এয়া যথেষ্টখিনি মহিলা জাগৰণ চক, মহিলা জাগৃত হ'লে কি কৰিব নোৱাৰে। ৰাতিপুৱাই যথেষ্ট সোনকালে তেওঁলোকে শোভাযাত্ৰা উলিয়াইছে। সাধাৰণতে শোভাযাত্ৰাবোৰ উলিয়াওঁতে 11-12টা বাজেগৈ, কিন্তু এখেতসকলে যথেষ্ট সোনকালে ওলাইছে। মহিলা ৰাতিপুৱাই আহি ওলাইছেহি, সকলোবোৰ সমবেত। আমি আহিছো ল'ৰা কলিয়াব পালৈ আহিছো। এয়া ওলাই আছে চব, যথেষ্টখিনি আহিছে। তেজপুৰতো আছেই, ধুবুৰী, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট সব ঠাইৰ পৰা আহিছে। মহিলাসকলে যথেষ্ট কষ্ট কৰি, কিছুমান একদম ৰাতিপুৱা 4-5টাতে আছে, কিছুমানে ধুবুৰী শক্তিটো একে ৰাতিতে ওলাইছে। বহুত দূৰ দূৰ পৰা আহিছে, চব কিমান ভাল লাগিছে। গতিকে মহিলা শক্তি জিন্দাবাদ। ইমান দূৰ দূৰণিৰ পৰা আহিছে তেখেতসকলে ৰাতিপুৱাই নাচি বাগি ফূৰ্তি কৰি লেখিকা সমাৰোহৰ দীৰ্ঘজীৱী কামনা কৰিছে। এয়া ওলাই আছে চব।